মৰ্নিং সকলোকে আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ব্লগ আৰম্ভ কৰিম বুলি ভাবিছোঁ, তেন্তে ভিডিঅ'টো চাই থাকিব শেষলৈকে। তেন্তে বলক আৰম্ভ কৰোঁ। দিনটো কি কৰোঁ নকৰোঁ দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব দেই। আৰু এতিয়া ৰাতিপুৱা হৈছে, ৰাতিপুৱাৰ 9টা বাজিছে আৰু মই এইফালে ৰুটি বনাব লৈছোঁ। আৰু ৰুটি আজি শাক ভাজি, বাৰীৰ শাক আৰু লাও আগ এনেকৈ মিক্স কৰি পেলাই বনাইছোঁ, সেয়া ভাজি বনাম। আৰু বাকী কি কৰোঁ কি নকৰোঁ সেয়া আপোনালোকক লগ পাই আছোঁ, ঠিক আছে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, এয়া ডিম অমলেট, শাক ভাজি আৰু ৰুটি। ৰাতিপুৱা খাই বৈ আজৰি হ'লোঁ আৰু কিনো কৰিম, ইমান ঠাণ্ডা পৰিছে নহয় আজি। আৰু চিলিণ্ডাৰ ল'বলৈ ৰৈ আছোঁ, এতিয়ালৈকে গাড়ী অহাই নাই, গেছ শেষ হ'ল। বহুত ঠাণ্ডা পৰিছে আজি, অলপো ৰ'দ নাই মানে, তাকেহে আৰু চিলিণ্ডাৰ ল'বলৈ ৰৈ আছোঁ। আৰু বহুতো আমাৰ চিলিণ্ডাৰটো এনেকৈ দিলে হৰ্ণ দি দিয়ে আৰু গাড়ীখনে আহি পেলাই। আৰু এয়া মই জুইৰ ওচৰতে বহি আছোঁ মানে ঠাণ্ডা লাগিছে ইমান, সেইকাৰণে বহি আছোঁ। আৰু এইফালে আমাৰ পিছফালখন, আৰু মোৰ লগত কোন বহি আছে জানেনে, দেখাই আছোঁ ৰ'ব। আৰু এইফালে পূৰা জুই লৈ আছে আৰু ইয়াতে পৰি আছোঁ বিলাহী। চৌকাটো লিপিবলৈ হ'ল, কিন্তু লিপিবলৈ মন নাই মানে ইমান ঠাণ্ডাত কেনেকৈ লিপিম। আৰু মোৰ চাইনাছৰ প্ৰব্লেম আছে, সেইকাৰণে মাটি চুব নোৱাৰোঁ যেতিয়াই তেতিয়াই, সেইকাৰণে লিপা নাই আৰু সেয়াই। আৰু তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। আৰু এয়া মেকুৰী পোৱালি 3টা আছিলে, 3টাৰে 2টা মৰি গ'ল, মৰাৰ পিছত এতিয়া এটা আছে। ই জুইৰ ওচৰত থাকিহে ভাল পায় আৰু এনেকৈ বহি থাকে, একো খোৱাবও নকৰে। আৰু মই এনেকৈ অলপ দেৰি জুই খুৱাম, জুই খোৱাৰ পিছত ভাত খাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ তাৰ। তেন্তে ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে, যি আছে যি নাই সেয়াই দেখুৱাম আৰু বেলেগনো কি দেখুৱাম আৰু নতুনকৈ। তো সেয়াই আৰু চাই থাকিব। জুইৰ ওচৰত বহি বহি মানে গাটো গৰম উঠি গ'ল আৰু চুৱেটাৰ খুলি পেলাব একেবাৰে। আৰু এতিয়া ভাত তৰকাৰী পৰা হৈ গ'ল ধুনীয়াকৈ, বিলাহী পুৰিলোঁ এতিয়া চাটনি কৰিম। মই বিলাহী 2টা ইয়াত দি দিলোঁ, পিঁয়াজ অকণ কাটি দিলোঁ, আদা দিছোঁ, আৰু সেইফালে 4টা জলকীয়া লৈছোঁ। জলকীয়াকেইটা পুৰিলে চাটনি দি দিম। অলপ আপোনালোকেও চাব মোৰ লগতে। আৰু এটা বস্তু এইখিনিতে, দেখিছে গৈ ক'ত উঠি গ'ল, মানে ঠাণ্ডাত থাকিব পৰা নাই। ফুটি আৰু এটা আমাৰ ফুকনি চুঙা। আৰু এইফালে আমাৰ পানী দেখিছে, গৰম হৈ আছে পানী, ধুনীয়াকৈ খাব। বিলাহীকেইটা জলকীয়াকেইটা অঙঠাতে দি দিলোঁ আৰু জুইকুৰা জ্বলাব নোৱাৰিলোঁ, মানে জুই জ্বলাবলৈ অলপ দিগদাৰী হয় মোৰ। জলকীয়া পুৰি আছোঁ। আৰু বিলাহী চাটনি খাই কোনে কোনে ভাল পায় কমেণ্টত জনাব দেই। বিলাহী হৈ গ'ল, এতিয়া সেইখিনি একদম ধুনীয়াকৈ পিঁয়াজ দি থৈছোঁ, এতিয়া ধুনীয়াকৈ মাৰি দিম। আৰু এইডালে মই চাটনি কৰিম এতিয়া ধুনীয়াকৈ।
ধুনীয়াকৈ বিলাহী চাটনি হৈ গ'ল, দেখিছে? মই যে খাই বিৰাট ভাল পাওঁ আৰু ওপৰত ধনিয়া কাটি দিলোঁ। খাই লওঁ তেতিয়াহ'লে, আকৌ লগ পাই আছোঁ। আৰু এইফালে মোৰ এইখিনি আচাৰ হয়, ইমানখিনি আচাৰ মই ভৰাইছোঁ। এইখিনি হৈছে মূলা আৰু বগৰী অলপ মিক্স আছে, আৰু এয়া হৈছে খৰিচা আচাৰ। এইখিনি আমলখি, এইখিনি যোৱা বছৰৰে হয়, এইখিনি আজি বেছিদিন হোৱা নাই, এমাহমান হৈছে। এইখিনি হৈছে কাঁচকলৰ আচাৰ, আৰু এইখিনি আমৰ আচাৰ। এইখিনি প্ৰায় 3 বছৰমান হৈ গ'ল, ইমানকণে বাকী আছে। আৰু এইখিনি হৈছে কৰ্দৈ, যিখিনি পাৰিছিলোঁ, আপোনালোকে ব্লগ চাইছিলে ন, তো কৰ্দৈ আচাৰ। আৰু চবতে তেল দিবলৈ এতিয়াও বাকী আছে, আৰু জলকীয়া দিয়া হোৱাই নাই। যদি আচাৰৰ ৰেচিপিবোৰ লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাব, তেতিয়া মোৰ ইউটিউব চেনেলত মই আচাৰৰ ৰেচিপিবোৰ দি দিম, আৰু আপোনালোকে চাব পাৰিব। কোনে কোনে আচাৰ খাই ভাল পায় জনাবচোন দেই। মই কিন্তু আচাৰ নহ'লে ভাত খাবই নোৱাৰোঁ, সেইকাৰণে মই ইমান আচাৰ ভৰাই থৈছোঁ, আৰু অলপ আচাৰ কাটি থৈছোঁ। মানে এতিয়া ঠাণ্ডা দিন ন, তো তাৰ কাৰণে ফুলকবি, গাজৰ, জলকীয়া এনেকুৱা ধৰণৰ মানে মিক্স, অলপ গাজৰ মানে এনেকুৱা মিক্স ভেজৰ আচাৰ কিছুমান ভাল লাগে খাই। খালি আচাৰত তেল বেছি দিব লাগে, আৰু ভাল তেল দিব লাগে, তেতিয়া আচাৰ খাবলৈ বহুত বেছি ধুনীয়া হয়।